নমস্কাৰ বন্ধুসকল কুমৰিক সুদু ডান্সাৰ দামে কুমৰিক সুদু thank you এই মোৰ ভাগি নয় দেই নমস্কাৰ বন্ধুসকল আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো কালি আমি ঘৰত পালোগৈ 11টা বজাত তাৰপৰা খাই বৈ তাকুংতে 12টা বাজি গ'ল তাৰপৰা কালি বৰষুণ দি আছিলে তিনচুকীয়াত তাৰপৰা তিনচুকীয়াত বৰষুণ দিয়াৰ কাৰণে আমাৰ ডান্সাৰ দাৰ পেনটো কি হৈ গ'ল দিছ লং পেনটো কি হ'ল ভিজি গৈছে তাৰপৰা কালাৰ হৈ গৈছে ন তাৰপৰা ডান্সাৰ দায়ে কালি মোক সপোনত কি বুলি ভাবি আছিলে বুলি কৈছে এতিয়া ইয়াৰ কথাটো শুনো সপোনত কি रुको जरा सबर करो ইয়াক চাইছো মোক ৰাতিপুৱা শুই শুই পিনি কৈছে মোক চাইছে ইয়াক চাইছে নেকি কি বুলি কচোন এই মোৰ MT-15 বাইকখন লৈ মেলি পিছফালে ছোৱালী এজনী বহাই পুৰা চাপৰি টাইপত ইয়াৰ লোক এনেকা হ'ব পাৰে অপোনত হৈছে বাস্তৱতো হ'ব পাৰে হ'ব পাৰে এতিয়া ফাইনেলি ডিব্ৰুগড়ৰ পৰা আমি চাবুৱা গৈ আছো আৰু চাবুৱাৰ ভিউ গাইজ একদম পাৰ হৈ পিনি ইমান মজাকৈ ভিউ পইণ্ট আছে ন চাহ বাগান মাজে হাইৱেখন গৈ আছে আৰু এইটো ভিউ পইণ্ট ইমানেই মজা আছে আৰু ফটোশ্বুট কৰিলেতো ইয়াত কেনেকৈ আহিব আগফালে গৈ আছে আৰু এইফালে চাহ বাগান আছে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষত লৈ আৰু আমি ভিডিঅ' দেখাম আপোনালোকে আমি ক'ত গৈ আছোঁ ভিডিঅ' দেখাই থাকিম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষত লৈ আৰু এইবাৰ আগফালে গৈছে আমাৰ নতুন MT-15 নম্বৰ প্লেট লগাব কাৰণে আৰু গৰম আজি কি কম আৰু আজিতো বহুত গৰম হৈছে কম আৰু আজি বহুত গৰম হৈ গৈছে কামাটা ৰদ দি আছে আজি ডাক্তাৰ ইমান গৰম পাইছে জনাব পাইছে চবে যাম চাবুৱাত নকৰিলে লগত আৰু চাওক ইয়াৰ পিছফালে নকৰিলে হ'ব নাই এতিয়ালৈ আৰু ভিডিঅ'টো আমি পাই গ'লো চাবুৱা ডিলাৰ আৰু ডিলাৰত আছে চা য়ামাহা MT-50 ডিলাৰ এইটো দাদা ডান্সাৰ দা আজি ছাৰ্ভিচিং ফাৰ্ষ্ট অ' মাই গড ভিতৰত সোমাই গৈছে আৰু এইফালে আছে ইয়াতে আৰু ইমান ডাঙৰ নহয় ন ডিব্ৰুগড়ত আছে আৰু গৰম কেনেকুৱা লাগিছে গৰম আৰু একদম এনেকুৱা মানে মেইনে হয় কিন্তু পাৰ্টনাৰশ্বিপ মানে এইকেইটা এইটো চাহ বুলি নহয় মেইনে হয় বোলে পাৰ্টনাৰশ্বিপত পাৰ্টনাৰশ্বিপত এইটো হ'বই লাগিব অকলে কাম কৰিব নোৱাৰে দুটা তিনিটা মিলি কাম কৰিবই লাগিব হয় বাইদেউনো পানী দিছে আমাক খাবৰ কাৰণে ঠাণ্ডা পানী ফ্ৰিজৰ পৰা তুমি আগত খাই লোৱা গৰম লগা মই আগত কাম নেকি মোৰ গৰম হৈ গৈছে মই আগত কাম থেংক ইউ বাইদেউ থেংক ইউ পানী দিয়া কাৰণে দেই থেংক ইউ য়ামা ডিলাৰ পালোঁ আৰু সেইফালে আছে চাওক য়ামা ছাৰ্ভিচ ইয়াতে আৰু এইফালে আছে আমাৰ ডান্সাৰ দা আৰু এইফালে আছে MT-খন এতিয়া নম্বৰ প্লেট লগাব আৰু ডান্সাৰ দা আজি মনটো ভাল লাগিবনে মনটো ভাল লাগিব কেনে নালাগিব ইমান দূৰ আহিছোঁ দূৰৰ পৰা আহিছোঁ ন এই বেছি দূৰৰ পৰা নাই হোৱা ডিব্ৰুগড় পৰা আহিছোঁ মই ক'ব পাৰিছোঁ জনাই পায় এতিয়া ডিব্ৰুগড় পাৰিছোঁ ন ফাইনেলি আৰু এতিয়া চাই থাকক আৰু নম্বৰ প্লেট লগাটো দেখাম আপোনালোকে চাই লওক ভিডিঅ'টো লাষ্টলৈ আৰু এইফালে আছে আমাৰ অৰুণ দা উপায় নাই আৰু একদম পুৰা গৰম টিকাফটা ৰদ আৰু কি ক'ম আৰু এফালে কেমেৰামেন
নম্বৰ প্লেট লগাইছে আৰু এইফালে ডান্সাৰদাৰ নম্বৰ প্লেট লগাই আছে আৰু এইটো চাওক ডিব্ৰুগড় ষ্টেচন আৰু এইফালে মেচিনৰ পৰা আজিকালি নম্বৰ প্লেট লগা একেবাৰে শ্বৰ্ট হৈ গ'ল আৰু নম্বৰ প্লেটটো লগাবৰ কাৰণে মেচিনৰ পৰা লগাই দিয়ে আৰু টেনশ্যন কৰিব নাই পটকখিনি টো অলপ লেতেৰা হৈ আছে এইটো কাৰণে অলপ ৱাশ্বিং কৰিব ধৰিলোঁ দাদা এজনক ক'লোঁ দাদা এজনে কৈছে নহয় পানী চানী মাৰি দিওঁ ৱাশ্বিং কৰি দিম বুলি কৈছে হ'ব থেংক ইয়াত এইফালে আছে ক'ৰ হয় দাদা বিকমৰ হয় ইয়াত কেইবছৰ কাম কৰা 1.5 বছৰ হৈ গ'ল আপোনাৰ বেছি দিন নাই নতুন ঠিক আছে ভালকৈ কৰিবি কাম পোৱাটো একো ডাঙৰ কথা নহয় কাম কৰি খাবই লাগে মানুহ হয়নে নহয় কাম কৰিবলৈ লাজ বাদবাৰী আছে এইফালে পূৰা লাগিছে ন লাগিছে ভালকৈ লাগিছে গৌতম কি খবৰ अरे कहना क्या चाहते हो তো কি কৰিয়ে এতিয়া ভাত খাম আৰু একেলগে চবে ভাত খাম